ভিউৱাৰ্ছ আজি লৈ আহিছোঁ আমি গুৱাহাটীত ফুৰাৰ দ্বিতীয় দিনটোৰ ভিডিঅ'। আজি আমি ফুৰিলোঁ গুৱাহাটীৰ যিটো জেগাত সেয়াই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া দেখিছেনে ওপৰত ট্ৰেইন চলি আছে। ক'ত চলিছে বাৰু এখন ট্ৰেইন? মাছৰ ট্ৰেইন। এই মাছজনী ক'ত চলি আছে বাৰু? ক'ত পায় ইমান ডাঙৰ মাছ? ক'ত চলে এইখন? তাকেই দেখুৱাবলৈ গৈ আছোঁ ব'লক। সকলোকে স্বাগতম জনাইছোঁ মোৰ এই নতুন ভিডিঅ'টোলৈ। আজি আছোঁ আমি কলাক্ষেত্ৰত। তো ভতিজা ভতিজী আৰু বৌ আমি চাৰিটা মিলি আহিলোঁ কলাক্ষেত্ৰত। চালোঁ পুতলা সংগ্ৰহালয়, চালোঁ ভূপেন হাজৰিকা সংগ্ৰহালয়। তাত ভিডিঅ' কৰা নহ'ল। পুতলাৰ সংগ্ৰহালয়ৰ অকণমান মই ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁ। ভূতৰ নিচিনা ন? ভূতৰ নিচিনা কৈছোঁ। অকলে অকলে কেনেকৈ পাৰে জানো? প্ৰথমতে এনেই চলাই চাইছে, নহ'লে মানুহখিনি হেৰি হৈ যাব যে। যদি কণ মইনাহঁতে ইয়াত উঠিব বিচাৰে তেনেহ'লে এটা টিকটৰ দাম হৈছে 80 ৰুপিজ। বৰ্তমান চলি আছে 80 ৰুপিজ। ভিউৱাৰ্ছ, এই ট্ৰেইনখন আছে শংকৰদেৱ কলাক্ষেত্ৰত থকা ভৱেন্দ্ৰনাথ শইকীয়াৰ শিশু উদ্যানত। আকাশী ৰেলপথ সৰ্বভাৰতৰ দীৰ্ঘতম আকাশী ৰেলপথ। এয়া হৈছে পুতলা সংগ্ৰহালয়ৰ ভিতৰত যি দেখিলোঁ তাকেই মই ভিডিঅ' কৰি থৈছিলোঁ আৰু এতিয়া আপোনালোকৰ কাৰণে শ্বেয়াৰ কৰিছোঁ। এয়া সেইকেইটা কাশ্মীৰ পুতলা, এইকেইটা বিহাৰৰ মধুবানী পুতলা। আৰু এইখিনি ক'ৰ পুতলা? ৰাজস্থান, পশ্চিমবংগ, হায়দৰাবাদ, অন্ধ্ৰপ্ৰদেশ। হায়দৰাবাদৰ কোনটো? হায়দৰাবাদ সেইটো হায়দৰাবাদ। এইটো হায়দৰাবাদৰ। এইজনী ইমান মজা লাগিছে ন? আজি ছেকেণ্ড টাইম কলাক্ষেত্ৰলৈ আহিলোঁ। পোৱালীকেইটা আহিবলৈ উৎপাত, যাবলৈ উৎপাত। সিহঁতক দেখাওঁ বুলি আহিলোঁ। আৰু এইবাৰ আহিলোঁ আমি কলাক্ষেত্ৰৰ অপেন ষ্টেজ, যিটো বনাই আছে, সম্পূৰ্ণ হোৱাগৈ নাই। আগতে বেলেগ আছিলে, এতিয়া আকৌ নতুন কৰিব লৈছে। আগৰ পৰা আহোঁতেও এনেকৈয়ে বনাই আছিলে। এয়া হ'ল অপেন ষ্টেজ। ইয়াতে হয় কিছুমান কালচাৰেল প্ৰগ্ৰামবোৰ। মই বুজি নাপালোঁ। অকল এটা ছাইডৰ ৱালফালে আছে কিবা মঞ্চ নিচিনা আছে। এয়া হ'ল নামঘৰ। এই নামঘৰটো ওপৰত গৈ চাব লাগিব। একদম ওপৰত আছে, টিলাত আছে আৰু ওপৰত নামঘৰ চাই আহিলোঁ। আৰু এতিয়া গৰম হোৱাৰ কাৰণে অলপ ইয়াতে ৰৈ লৈছোঁ আৰু ইয়াৰ ভিতৰত সোমাম। এইটো এটা মিউজিয়ামে হয়। ইয়াৰ ভিতৰত কি আছে ব'লকচোন চাওঁ এবাৰ। ব'লা। এতিয়া ভিতৰলৈ সোমাই আহিছোঁ। ভিতৰলৈ সোমাই আহিয়ে দেখিছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ ধুনীয়া পুতলাবোৰ। এয়া ধুনীয়াকৈ নিজৰ সংস্কৃতিৰ ড্ৰেছবোৰ পিন্ধাই এনেকৈ ৰাখি থৈছে, ইয়াত সংৰক্ষণ কৰি থৈছে। ইমান ভাল লাগিছে ওচৰৰ পৰা চাইমত বনোৱা এইটো ন? এইটো মিচিং জনগোষ্ঠীৰ। আহা আহিবলৈ হা, এখন ইমান ডাঙৰ শৰাই। হা? ইয়াত আছে সত্ৰীয়া সংস্কৃতি, সত্ৰীয়া নৃত্য, লগতে নামঘৰৰ মণিকূট। একদম অসমীয়া গাঁৱলীয়া চহা। পলু সিজাই কিনে কাটিছে, পলু সিজাই কিনে সূতা কাটিছে। ইমান ধুনীয়াকৈ এইবোৰ কেঁচা হেৰি। আৰু এইফালে আমাৰ অসমীয়া দৰা কইনা। আৰু এইফালে পলু পোহা দৃশ্য। চুমনিত যে পলু পোহে, এয়া এনেকৈ লালন পালন কৰাৰ দৃশ্য দেখাইছে। আৰু এইটো হ'ল এৰী সূতা কটা যঁতৰ। এইখিনি হ'ল পুতলা। এতিয়া যিবোৰ দেখি আছোঁ সেইবোৰ চব কাঠেৰে তৈয়াৰী দেখোন। এয়া হ'ল অসমীয়াসকলৰ বানবাটি, বানকাঁহী, শৰাই।
ইয়াত আছে নগা আলুকণ, ভুটীয়া বিচনা চাদৰ, তাৰপিছত আছে আবৰ কোট আৰু খাচীয়াসকলৰ কোট আছে। আৰু এইফালে আছে বিচনী আছে আৰু কাঠেৰে বনোৱা, বাঁহেৰে বনোৱা বিভিন্ন ধৰণৰ বস্তু। এয়া ঘৰৰ আৰ্কিটেকচাৰ ধুনীয়াকৈ বনাই থৈছে এইবোৰ কাঠ আৰু বাঁহেৰে। আৰু এখন মিউজিয়ামৰ মজিয়াতেই দেখিছে ইমান দীঘল নাও, এখন মানে পথা মাৰি মাৰি যে চলাই তেনেকুৱা নাও। আৰু এইটো ইমান ডাঙৰ চৰিয়া, বাপৰে, মানে আমাৰ বাথটাবে হ'ব আৰু। চৰিয়া হয় এইটো, গা ধুবলৈ বহুত ভাল লাগিব ন? মানে মিউজিয়ামৰ ভিতৰত সোমোৱাৰ পিছত কোনটো চাওঁ কোনটো নাচাওঁ এনেকুৱা লাগিব। চব বস্তুৱেই ৰাখিছে, সৰু ডাঙৰ, মাটিৰ পুতলাও ৰাখিছে। এইবোৰ হ'ল মাটিৰ পুতলা, কিমান চাব মানে, বহুত ধুনীয়া ধুনীয়া বস্তুবোৰ আছে। আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰে আহি মেলি চালে মানে বহুত ভাল পাব। আৰু এতিয়া ওলাই যাওঁ আমি মিউজিয়ামৰ ভিতৰৰ পৰা। সৰু সৰু ল'ৰা ছোৱালীবোৰে ভাল পায় যে জানুৱাৰবোৰ, সেই তাকেই হাতী আৰু এইফালে ঘঁৰিয়াল বনাই থোৱা আছে ধুনীয়াকৈ, বহুত ভাল লাগিছে। আৰু ইহঁতি ফটো মাৰিবলৈ তাত ৰেডি হৈছে। দিনে বহুত আমনি কৰি আছে, সেইকাৰণে আমি লৈ গৈছোঁ এতিয়া তাক সৰু ওচৰতে থকা পাৰ্কখনলৈ। এনেকৈ নহয় নহয়। সৰু ল'ৰা লৈ আহিছোঁ যেতিয়া একদম দৌৰি থাকিব লগা হৈছে ইয়াত। মই বিচাৰিয়ে পোৱা নাই, ইহঁতি ক'ত 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 মানে একদম ফুৰিবলৈ গৈ আছে। এতিয়া সম্পূৰ্ণ আন্ধাৰ হৈ গৈছে আৰু সকলোফালে লাইটবোৰ জ্বলি উঠিছে। আৰু সেই পানীৰ ফাউণ্টেনো এতিয়া চুৰ হৈ গ'ল। আৰু তালৈকে ইহঁতকেইটাক অকণমান দেখাবলৈ লৈ যাওঁ, তাতে অকণমান আমি ঠাণ্ডা বতাহ লৈ তাৰপিছত আমি যাম ৰুমৰ ফালে। এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে গধূলিৰ এই লাইটৰ পোহৰত। আৰু ইহঁতি ভালদৰে চাই লওক, তাকে দেখুৱাব আনিছোঁ যেতিয়া অলপ দেৰি মানে দেখাই লওঁ, চাই লওক। ইহঁতৰ যেতিয়া মন পূৰা হ'ব তেতিয়া আৰু যাবগৈ লাগিব, নহ'লে এইফালৰ পৰা যোৱা গাড়ীও কম পায়। সেইকাৰণে আমি 8টা বজাৰ আগতে ঘূৰিব লাগিব। অলপ বহুত গৰম পৰিছে, গৰম পৰাৰ কাৰণে ইহঁতক অলপ এৰি দিছোঁ ইয়াতে পানীৰ ওচৰত। ঠাণ্ডা পানী হয় জানো গুৱাহাটীত? আৰু ক'ত ভাল পানী? বাবু এতিয়া কলাক্ষেত্ৰ চাই চাই শেষ কৰিলোঁ, এতিয়া ঘৰ মই চোৱাৰ বাবে ধন্যবাদ।